guys, welcome back to my YouTube channel. Namaskar আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মাঘৰ বিহু, আজি প্ৰথম মাঘৰ বিহু উৰুকা। তেনেহ'লে আপোনালোকক মাঘৰ বিহু বহুত শুভেচ্ছা জনালোঁ। আপোনালোকে মাঘৰ বিহু এবাৰ খাইছেনে নাই খোৱা আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু আমি খাইছোঁ মাঘৰ বিহু। এতিয়া মই মাঘৰ বিহু য'ত খাম তালৈকে গৈ আছোঁ। আপোনালোকে চাই থাকিব। এয়া ডাবত মোনাত চাউল আৰু এয়া ডাবৰ আৰু মোনা লৈ লৈছোঁ। আমি মানে বেছি কি ঘৰ নহয়, আমি এনেই পথাৰতে আৰু সৰু মুৰাকৈ খাম। আজি 4 ঘৰমান 5 ঘৰমান আছোঁ মানুহ। আমি 5 ঘৰ সেনেকৈ খাম আৰু আমি এনেকৈ খাওঁ প্ৰতি বছৰে। এইবাৰ মানুহ অলপ কমি গ'ল, নহ'লে মানে মানুহ অলপ থাকে। এইবাৰ নাই, বেছি নাই। এইবাৰ 5 ঘৰে আৰু আমি খাম আৰু খানাটো। গাহৰি মাংস আৰু হাঁহ আনিছে বোলে। এতিয়া মই আহি আছোঁ, পথাৰে আহি আছোঁ। দেখিছে এইবোৰ পথাৰে আহি থাকোঁ আৰু এতিয়া পথাৰতে খাবলৈ লৈছোঁ আমি। তেনেহ'লে চাই থাকিব ভিডিঅ'টো। কি কৰোঁ আজি মাঘৰ বিহু চব দেখাই থাকিম। তেনেহ'লে চাই থাকিব। আহি পাই গৈছোঁহি ঠাইত আৰু আহিয়ে দেখিলোঁহি এয়া পিঁয়াজ কাটি আছে আমাৰ ভাৰ্বিয়ে। হাই এটা কৈ দিয়া। হাই ক'লে দেই আপোনালোকক। এয়া পিঁয়াজ কাটি আছে। এইফালে গৰম পানী কৰিছে বোলে। আৰু এইফালে আমাৰ মেজিটো অকণমানি হৈ আছে। এতিয়ালৈকে বোলে বনাই কমপ্লিট হোৱা নাই, বনাই আছে পোৱালীকেইটাই। পানী নহয়, মানে পানী গৰম কৰা নাই, হ'লে ভাত বনাই আছিলে বোলে। মই গমেই নাপাওঁ। আইতাই ভাত বনাই আছে। এয়া তই এতিয়াহে আহিছ, ক'ত গম পাবি? কেনেকুৱা লাগিছে আইতা ভাত বনাই? মজা লাগিছে। নাচিয়াই দিলে আইতাই। কিবা এটা কৈ দিয়ক আকৌ। মাঘৰ বিহু শুভেচ্ছা থাকিল দেই সকলোকে। মাঘৰ বিহু আপোনালোকক শুভেচ্ছা জনালে দেই আইতাই। গাইজ, এতিয়া মই লগ পালোঁ মোৰ মেইন গৰাকী হৈছে মাহী। এয়া মোৰ মাহী। এই মাহীয়ে মোক ইউটিউব চেনেলটো খোলা সহায় কৰিলে আৰু ইউটিউবৰ কথা বহুতো শিকালে। আৰু নজনা এতিয়া মানে পুৰা হেৰি আৰু ভ্লগাৰ আৰু কি ক'ম। ষ্টাৰ্টিং মই কৰিছিলোঁ, এণ্ডিং তাই কৰিব। দেখিছেনে, মই এই মাহীৰ পৰাই বহুত কথা শিকিলোঁ ইউটিউবৰ। আৰু বহুত সহায় কৰে মোক। কিবা যদি মই নোৱাৰোঁ মাহীকে ছোৱালীজনীক ছাপৰ্ট কৰিব দেই। মোৰ ভাগিন হয়, দেখিছে নাই? মোতকৈ একদম লম্বু হৈ গ'ল, একদম ডাঙৰ হৈ গ'ল। মোৰ চুলিখিনি চাকি হৈছে। তাৰপৰা তাই এতিয়া আগবাঢ়ি গৈছে যিহেতু, আপোনালোকে ছাপৰ্ট কৰিব আৰু শুনিলেই নহয় এতিয়া এদিন যাতে আৰু চবেই চিনি পোৱা হওক ন, হয়নে? ছোৱালী ভালকৈ কৰি যাবি। আৰু মোক যেতিয়া তাই কিবা এটা প্ৰব্লেম হয় ন, মোক খাবলৈ শুবলৈ ঠাহনি নিদিয়ে। মাহী এইটো কি হ'ল, এইটো কেনেকৈ কৰে, একদম আচ্ছা কিবা কিবি আৰু তাই মিউজিক ভিডিঅ' বিচাৰাৰ পৰা মিউজিক কিবা এটা প্ৰব্লেম হোৱালৈকে ইউটিউবৰ চব আৰু। তো মই বোলো তাই কৰ, উন্নতি হওক তোৰে। চব মই মাহীকে সুধো, আপোনালোকে জানে। সকলোলৈকে দেই হিয়া ভৰা একদম মৰম আৰু উলগ যাচিলোঁ ভোগালী বিহুৰ। তো সকলোৱে ফূৰ্তি কৰক, খাওক, বছৰটো ভালে যাওক। এণ্ড হেপী নিউ ইয়াৰ লেট চব আৰু দি দিছোঁ। এয়া আছিলে মোৰ মাহী। মই যাৰ পৰা ইউটিউবৰ সকলো কথা যি মই নোৱাৰোঁ ন, ইউটিউবৰ যি হেৰি নহয় সেইবোৰ চব মোক মাহীয়ে শিকাই দিছিলে। আৰু এইবোৰ আমাৰ পোৱালিবোৰ হাই কৰি দিয়া। আপোনালোকক পূৰা হাই কৰিবলৈ পূৰা উত্তেজিত হৈ আছিলে, সেইকাৰণে হাই কৰি দিছে। এতিয়া এয়াই আৰু চাই থাকক ভিডিঅ'টো। গাহৰি মাংস 2 কেজি। এয়া ককাই কাটি আছে। এয়া হাঁহ মাংস আৰু এয়া পেটু, হাঁহৰ পেটু। A few moments later. এইটো গাইজ গাহৰি বনাই আছে মামীয়ে, পূৰা গাহৰি বনাই আছে। এয়া গাহৰি মাংস বিলাই আছে, পূৰা গাহৰি 1 পিচ লৈ লৈছোঁ। বোলাই আছে 1 পিচ লৈ লৈছোঁ। গাহৰি মাংস খাই দিওঁ, মজা। এয়া গাহৰি মাংস বনি আছে। মই অলপ হিলাই দিছোঁ। ধুনীয়া। এয়া আলুহে বেছি উঠিছে, মাংস উঠিব লাগিব। এয়া
গাহৰি মাংস আমাৰ ৰাজু আইতা মাংস খাই আছে জলকীয়া ভাজি পিকনিক খাইছোঁ দেই ধুনুকে খাইছোঁ পাই আইতাই দেখিছে আমাৰ আইতা কিবা এটা কৈ দিয়ক ভোগালী বিহু শুভেচ্ছা জনাই দিয়ক ভোগালী বিহু দেই শুভেচ্ছা থাকিল দেই আইতাই ভোগালী বিহু শুভেচ্ছা জনালে আপোনালোকক সেয়া খাই আছে আইতাই দেই পুৰা আমি ধুনীয়াকৈ খাইছোঁ দেই হাঁহি দিয়ক এবাৰ হাঁহি দিয়ক A few moments later. এয়া চবে ভাত খাই আছে এয়া আইতাও ভাত খাই আছে এয়া এজন মোৰ ককা এজনী মোৰ আইতা এইটো মোৰ ককা আৰু এইকেইজনী মোৰ ভণ্টি আৰু এজনী মোৰ মাহী খাইছোঁ দেই আৰু এয়া মায়ে ভাত উলিয়াই আছে আৰু এয়া মামীয়ে বিলাই আছে শাক আৰু চবে খাই আছে আৰু এইফালে ছাইডত তিনিটা বহিছেগৈ দেই গাইছ এয়া গাইছ ভাত খাবলৈ বহিছোঁ এতিয়া আমি 4টা পণ্ডিত এক্সট্ৰাকৈ বহিছোঁ 4টা পণ্ডিত এতিয়া আমি বহিছোঁ এয়া ভাত দিছে আৰু এয়া হাঁহৰ মাংস এয়া গাহৰি আৰু এয়া হাঁহ এইকেইটা ভাত পানী খোৱালৈকে আৰু বাচন বৰ্তন ধোৱালৈকে গধূলিয়ে হ'ল গধূলি হোৱাৰ বাবে জুই ফুৰালোঁ গান শুনি শুনি আৰু নাচিলোঁ আজি নেক্সট ডে আজি দুমাহী দিনা কি কয় এইটো আলু নাখালে বোলে গাহৰি হয় বোলে সেইকাৰণে এই আলু খাওঁ আৰু গাইছ এইটো কৰি মিঠা আলু খাম এতিয়া বহু সময় পাছত মানে একদম গধূলি টাইমত আপোনালোকক আকৌ এবাৰ লগ পাইছোঁ আজি মানে দুমাহী ন সেইকাৰণে আমাৰ মানে প্ৰতি বছৰে মানে প্ৰতিটো বিহুতে দুমাহী দিনাখন মৃতকক নামৰে বস্তু এভাগ দিয়ে ককা নামত দিয়ে যেনিবা আমাৰ ককা ঢুকালে সেইকাৰণে ককা নামত দিয়ে মৃতকক এভাগ আমাৰ আগৰ পৰাই নিয়ম সেইটো মৃতকক দিয়া আজিও দিছে দুমাহী যিহেতু সেইকাৰণে আজিও দিছে মায়ে আজি কেনেকৈ দিয়ে আপোনালোকক বস্তুবোৰ দেখাই গৈ থাকিম তেনেহ'লে আপোনালোকে চাই থাকিব আৰু এয়া মায়ে মাংস বনাই আছে ভাত বনালে বোলে আৰু দালিও বনালে এতিয়া মায়ে মাংস বনাই আছে A few moments later. ভাত পানী বনাই হৈ গ'ল মাহঁতৰ আৰু এয়া মায়ে আগবঢ়াই দি আছে এনেদৰে মায়ে প্ৰতি বছৰে আগবঢ়াই দিয়ে পাকঘৰতেই ককালে বুলি আৰু এয়া ভাত মাংস তামোল দিছে খাবলৈ আৰু চাকি বন্তি দিছে আৰু এয়া সাজ পানী আৰু পানী আগবঢ়াই দিয়াৰ পিছত এনেদৰে চবেই ভাত খাইছে এতিয়া চবেই